ওই কাটলা ছাৰে বোলে আজি ৰচনা মুখস্থ ধৰিব, তই মুখস্থ কৰিলি না? অ হাতীৰ ৰচনা মুখস্থ কৰি আহিলো। মোৰ হলে একো টেনচন নাই, তই মুখস্থ কৰিলি না? মই একোৱে মুখস্থ কৰা নাই, আজি 12 বাজব। হাই ৰ মনে মনে থাক, ছাৰ আহি আছে। গুড মৰ্নিং ছাৰ। গুড মর্নিং ব। আচ্ছা কালি যে রচনা মুখস্থ করবা দিছিলুং কোনে কোনে মুখস্থ কৰি আহিছা? কি হল কাৰো মাতবোল নাই দেখোন? চাইছা না ছাৰ, মোৰ বাহিৰে কোনেও মুখস্থ কৰি অহা নাই। গতিকে সিহঁতক প্ৰশ্ন ধৰি সময় নষ্ট কৰি একো লাভ নাই। আচ্ছা ডাইৰেক্ট মোক সোধক। বেছি লাফালাফি নকৰবি কাটলা, গম পাইছা না? ছাৰৰ কিন্তু আজি টেমা পুৰা গৰম হৈ আছে, অলপ মনে মনে থাক, নহলে কিন্তু তোৰ কাৰণে এই গোটাইকেইটাৰ পিঠিৰ বাৰান্দা ফাটব। পঢ়া পাতি কৰি অহা নাই আৰু স্কুলত আহি ভয় খাই আছে। মোৰ হলে একোৱে টেনচন নাই, মই পুৰা পঢ়া পাতি কৰি আহিছং। চাম নহয় কিমান পঢ়া পাতি কৰি আহিলি তই, চাই থাক। ঠিক আছে ছাৰ ধৰক, কি ৰচনা ধৰিব ধৰক। দে ক, আফ্ৰিকা মহাদেশৰ বিষয়ে এটা ৰচনা ক। ছাৰ হাতীৰ ৰচনা কম নাকি? বেছি পাকত নেদেখাবি, যিটো কবা কৈছং সেইটো ক। আফ্ৰিকা মহাদেশ লৈ ৰচনা ক। ছাৰ আফ্ৰিকা মহাদেশ হৈছে পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তৰ মহাদেশ। পৃথিৱীৰ বৃহত্তৰ মৰুভূমি সাহাৰা এই মহাদেশতেই অৱস্থিত। আৰু আফ্ৰিকা মহাদেশৰ বেছিভাগ জাগাই ভৰ্তি হৈ আছে জংঘল, আৰু এই জংঘলত নানান ধৰণৰ জীৱ জন্তুৱে বাহৰ পাতিছে, মানে থাকে। ঠিক আছে তাৰ ভিতৰত হাতীও আছে। আচ্ছা এই হাতী হৈছে পৃথিৱীৰ স্থলভাগৰ চবতকে ডাঙৰ শক্তিশালী প্ৰাণী। হাতীৰ হৈছে মস্ত ডাঙৰ চেহেৰা আৰু দুইফালে দুটা ডিচেণ্টেনাৰ নিচিনা কাণ। তাৰ চেহেৰাৰ তুলনাত নেঙুৰডাল হৈছে একদম নাওমান টিকলা, আৰু এই চকু দুটা মাৰ্বলৰ নিচিনা একদম টিকলা টিকলা সৰু সৰু, আৰু সন্মুখৰ ফালে মালপত্ৰ দাঙবাৰ কাৰণে ডাঙৰ এটা কেৰেঙৰ নিচিনা সৰু আছে। এই হাতীৰ মনত ইমানেই আনন্দ, ইমানেই ফূৰ্তি, সকলো সময়তে দাঁত ওলাই হাঁহি থাকে। ছাৰ কেনেকুৱা লাগিল আফ্ৰিকা মহাদেশৰ ৰচনাটো? গম পাইছং বেটা, ই হাতীৰ ৰচনা মুখস্থ কৰি আহিছে। আজি হাতী দিয়েই সব ৰচনা চলাই নিব। ৰ বেটা ময়ো নেৰং। কিবা ক'লে নেকি ছাৰ? নাই নাই তোক একো কোৱা নাই। এইবাৰ তই শৰৎ কাল লৈ এটা ৰচনা কচোন। ঐ কাটলা পাৰবি না এইবাৰ শৰৎ কালৰ ৰচনা? চানা এইবিলাক একেবাৰে সহজ, মোৰ কাৰণে এইবিলাক সব পানী ভাত। ছাৰ আমাৰ দেশ মৌচুমী জলবায়ুৰ দেশ। এই মৌচুমী জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হৈছে ঋতুচক্ৰ। আমাৰ দেশত বছৰত 6টা ঋতুহে দেখিবলৈ পোৱা যায়। তাৰ মাজত এটা ঋতু হৈছে শৰৎ ঋতু বা শৰৎকাল। এই শৰৎকালতেই আকাশ একদম পৰিষ্কাৰ হৈ থাকে আৰু ঘাঁহৰ ওপৰত কুঁৱলী পৰে। চাৰিওপিনে গছ লতা ফুলনিত ফুল ফুলে। আৰু এই শৰৎকালতেই আমাৰ উৎসৱ দুৰ্গা পূজা পালন কৰা হয়। দুৰ্গাৰ হৈছে দুজনী ছোৱালী, আচ্ছা লক্ষী আৰু সৰস্বতী, ঠিক আছে আৰু দুজন ল'ৰা, समझ गया এজন কাৰ্তিক আৰু এজন গণেশ। আৰু এই গণেশৰ মাথাটো মানুহৰ নহয়, হাতীৰ। এই হাতী হৈছে পৃথিৱীৰ স্থলভাগৰ চবতকে ডাঙৰ শক্তিশালী প্ৰাণী। হাতীৰ হৈছে মস্ত ডাঙৰ চেহেৰা আৰু দুইফালে দুটা ডিচেণ্টেনাৰ নিচিনা কাণ। তাৰ চেহেৰাৰ তুলনাত নেঙুৰডাল হৈছে একদম নাওমান টিকলা, আৰু এই চকু দুটা মাৰ্বলৰ নিচিনা একদম টিকলা টিকলা সৰু সৰু, আৰু সন্মুখৰ ফালে মালপত্ৰ দাঙবাৰ কাৰণে ডাঙৰ এটা কেৰেঙৰ নিচিনা সৰু আছে। এই হাতীৰ মনত ইমানেই আনন্দ, ইমানেই ফূৰ্তি, সকলো সময়তে দাঁত ওলাই হাঁহি থাকে। হা যিটো অনুমান কৰিছিলুং সেইটোৱে হল। এই বেটাটো হাতী ৰচনা মুখস্থ কৰি আহিছে। ৰ বেটা এইবাৰ বুৰঞ্জীৰ পৰা ৰচনা ধৰিম, চাম হাতী কৰ পৰা আনা। ঐ কাটলা এইবাৰ তই তাজমহলৰ বিষয়ে এটা ৰচনা ক। হৈছে কাটলা, এইবাৰ ভেজালত পল্লী। তাজমহলত হাতী কৰ পৰা আনবি? কলুং নহয় মোৰ কাৰণে সব পানী ভাত, তই মাত্ৰ শুনি থাক। अच्छा ছাৰ তাজমহল হৈছে পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত অন্যতম। এইটো হৈছে ভাৰতৰ আগ্ৰাত অৱস্থিত। সম্ৰাট শাহজাহান তাৰ প্ৰিয়তমা স্ত্ৰী মমতাজৰ স্মৃতিৰ উদ্দেশ্যে মাৰ্বল পাথৰেৰে এই তাজমহল সাজিছিল। अच्छा আৰু এই তাজমহল যেতিয়া সাজিছিল তেতিয়া উন্নত মানৰ কোনো যান বাহন নাছিল। समझ गया আৰু এই ডাঙৰ ডাঙৰ পাথৰ বহন কৰিবৰ কাৰণে 1000তকৈ অধিক হাতী ব্যৱহাৰ কৰা হৈছিল। এই হাতী হৈছে পৃথিৱীৰ স্থলভাগৰ চবতকে ডাঙৰ শক্তিশালী প্ৰাণী। হাতীৰ হৈছে মস্ত ডাঙৰ চেহেৰা আৰু দুইফালে দুটা ডিচেণ্টেনাৰ নিচিনা কাণ। তাৰ চেহেৰাৰ তুলনাত নেঙুৰডাল হৈছে একদম নাওমান টিকলা, আৰু এই চকু দুটা মাৰ্বলৰ নিচিনা একদম টিকলা টিকলা সৰু সৰু, আৰু সন্মুখৰ ফালে মালপত্ৰ দাঙবাৰ কাৰণে ডাঙৰ এটা কেৰেঙৰ নিচিনা সৰু আছে। এই হাতীৰ মনত ইমানেই আনন্দ, ইমানেই ফূৰ্তি, সকলো সময়তে দাঁত ওলাই হাঁহি থাকে। ছাৰ কেনেকুৱা লাগিল তাজমহলৰ বিষয়ে ৰচনাটো? বাপৰে বাপ প্ৰেছাৰ বাঢ়ি গৈছে, ইয়াক কোনোফালেই ৰখাব পৰা নাই। দে এইবাৰেই লাষ্ট। এইবাৰ তই বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে এটা ৰচনা ক। চাম বেটা
এইবাৰ হাতী ক'ৰ পৰা উঠাই আনা স্যাৰ এইটোতো আৰু একেবাৰে সহজ স্যাৰ বিশ্ব পৰিৱেশ দিৱস কিছুমান বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয় যেনে গোলকীয় উষ্ণতা জৈৱ বৈচিত্ৰ্য প্ৰদূষণ আৰু তাৰ ভিতৰত আছে বৃক্ষৰোপণ মানে গছ ৰোপণ এই গছৰ পৰা আমি অক্সিজেন পাওঁ গছৰ তলত আমি জিৰণি লওঁ গছৰ পৰা আমি কাঠ পাওঁ এই কাঠেৰে চেয়াৰ টেবুল বিছনা আলনা আলমিৰা ইত্যাদি বনোৱাৰ সময়ত কাঠ মিস্ত্ৰীয়ে কাঠৰ লগত কাঠ যোৰা লগাবলৈ ফেভিকল আঠা ব্যৱহাৰ কৰে আৰু এই ফেভিকলৰ আঠাৰ টেমাত দুটা হাতীৰ ছবি থাকে এই হাতী হৈছে পৃথিৱীৰ স্থলভাগৰ চবতকে ডাঙৰ শক্তিশালী প্ৰাণী হাতীৰ হৈছে মস্ত ডাঙৰ চেহেৰা আৰু দুইফালে দুটা ডিচেণ্টেনাৰ নিচিনা কাণ তাৰ চেহেৰাৰ তুলনাত নেঙুৰডাল হৈছে একদম নাওমান টিকলা আৰু এই চকু দুটা মাৰ্বলৰ নিচিনা একদম টিকলা টিকলা সৰু সৰু আৰু সন্মুখৰ ফালে মালপত্ৰ দাঙবাৰ কাৰণে ডাঙৰ এটা কেৰেঙৰ নিচিনা সৰু আছে এই হাতীৰ মনত ইমানেই আনন্দ ইমানেই ফূৰ্তি সকলো সময়তে দাঁত ওলাই হাঁহি থাকে ওরে বাপরে ৰ মোক ইয়াৰ পৰা কোনোবা লৈ যায় নহ'লে মই পাগলা হৈ যাম বাপৰে কি সাংঘাতিক ৰচনা